নমস্কাৰ, আমি আজি নদী বান্ধৰ পৰা ইলেক্ট্ৰিচিটি কেনেকৈ প্ৰডিউচ কৰিব পাৰি তাৰ ওপৰত এটা মডেল বনাম, য'ত আমি চিষ্টেমটো এনেকুৱা যে পানীৰ যিটো প্ৰেছাৰ আছে, প্ৰেছাৰে আমাৰ টাৰবাইন ঘূৰাব, টাৰবাইনে পানীৰ কাইনেটিক এনাৰ্জিটোক মেকানিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব আৰু মেকানিকেল এনাৰ্জিৰ পৰা আমি ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ জৰিয়তে কাৰেণ্ট প্ৰডিউচ কৰিম। আমি আজি বনোৱা মডেলটোত আমি নদীৰ পানী ইউজ কৰা নাই, ঘৰতে বনাইছোঁ। যদি এই ভিডিঅ'টোত 250টা লাইক হয়, মানে যদি আপুনি লাইক কৰি দিয়ে, মই নেক্সট এটা ভিডিঅ' বনাম, মানে মডেল এটা বনাম, য'ত আমি সঁচাকৈ নদীৰ বান্ধত গৈ মানে তাতে কাৰেণ্ট প্ৰডিউচ কৰি দেখাম, যি মানে ইউজ কৰিব পাৰি, লাইট সৰু ফেন বা কিবা কিবি চব ইউজ কৰি দেখাম। চ' যদি চাব বিচাৰে ভিডিঅ'টো লাইক কৰি দিব। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।